সঁচাকৈ ৬,০০০ শিক্ষাৰ্থী বঞ্চিত হ'ল নেকি ঝুমুৰৰ বাবে? আজি কথা পাতিব বিচাৰিছোঁ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত চৰ্চিত হৈ থকা এটা বিষয়, যিটো বিষয় শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে উপস্থাপন কৰিছে। কথা হ'ল, সঁচাকৈ ৬,০০০ শিক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষা নিদিলে নেকি? আজিও যথেষ্ট পিছ পৰি আছে নেকি চাহ জনগোষ্ঠীৰ লোকসকল? আমি বিষয়টো অলপ গভীৰতালৈ যাবলৈ চেষ্টা কৰিছিলোঁ। আমি দেখিব পালোঁ যে সৰ্বমুঠ ৮,৮88গৰাকী ঝুমুৰ শিল্পীৰে ঝুমুৰ বিনন্দনী অনুষ্ঠানত ভাগ লৈছিল আৰু তাৰে প্ৰায় ১৯ বছৰৰ পৰা ৩৫ বছৰলৈকে প্ৰায় ৬,০০০ শিল্পীয়ে অংশগ্ৰহণ কৰিছিল বুলি ইতিমধ্যে চৰ্চা চলি আছে। বিধায়ক অখিল গগৈয়ে উপস্থাপন কৰা কথাবোৰ সঁচানে? কিছুমানে সামাজিক মাধ্যমত কমেণ্ট লিখিছে, নিজৰ পষ্ট লিখিছে। তেওঁলোকে কৈছে যে এয়া একেবাৰে মিছা, এইবিলাক অবাস্তৱ বুলি কৈছে। ৬,০০০ পৰীক্ষাৰ্থী যে মেট্ৰিক পৰীক্ষাত বঞ্চিত হ'ল, সেই কথা প্ৰকাশ পাইছিল অসমৰ আগশাৰীৰ এটা বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত। সংবাদ প্ৰতিষ্ঠানটো কিহৰ ভিত্তিত বাতৰি প্ৰকাশ কৰিছিল সেয়া কিন্তু মন কৰিবলগীয়া। আমি আপোনালোকক কেইটামান তথ্য দেখুৱাব বিচাৰিছোঁ। এয়া সেৱাৰ তথ্য, চাওক। আমি যদি খুব বেছি আগলৈ নগৈ ৩ বছৰ তথ্যৰ ওপৰত যদি মন কৰোঁ, তেন্তে দেখিবলৈ পাওঁ ২০২২ চনত চাহ জনজাতিৰ ১৫,৪৭৪গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰে উত্তীৰ্ণ হৈছিল অৰ্থাৎ পাছ হৈছিল ৩,৯৭২গৰাকী। শতাংশ হিচাপত ২৫.৬৭%। এয়া হ'ল ২০২২ চনৰ তথ্য। এতিয়া হ'ল ২০২৩ চনৰ তথ্যলৈ। ২০২৩ চনত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা চাহ জনজাতিৰ শিক্ষাৰ্থীৰ সংখ্যা হ'ল ১৩,৩০৬গৰাকী আৰু তাৰে ৬,৬৪৭গৰাকী উত্তীৰ্ণ হৈছিল। শতাংশ হিচাপত ৪৯.৯৫%। এবাৰ দিব বিচাৰিছোঁ যোৱা বছৰৰ তথ্য, অৰ্থাৎ ২০২৪ চনৰ তথ্য। ২০২৪ চনত চাহ জনজাতিৰ ১২,৯২৩গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু তাৰে ৬,৬৬৫গৰাকী শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছিল। শতাংশ হিচাপত ৫১.৫%। এতিয়া আহোঁ মেইন পইণ্টলৈ। জনগোষ্ঠীটোৰ প্ৰায় ৫০% পৰীক্ষা দিয়া নাই নেকি পৰীক্ষাৰ্থীসকলে? এই সম্পৰ্কে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি কেইটামান তথ্য দিছিল সাংবাদিকসকলৰ আগত। তেওঁলোকৰ তথ্য মতে ১৫ বছৰৰ অংশগ্ৰহণকাৰীৰ সংখ্যা আছিল ২৬৩। তাৰে মহিলা আছিল ২৩৬টা আৰু পুৰুষ আছিল ২৭গৰাকী। ১৬ বছৰীয়া শিল্পীৰ সংখ্যা আছিল ৩৯৫গৰাকী। তাৰে ৩৫৩গৰাকী মহিলা আৰু পুৰুষৰ সংখ্যা হ'ল ৪২গৰাকী। ১৭ বছৰীয়া শিল্পীৰ সংখ্যা আছিল ৪০৯গৰাকী। মহিলা আছিল ৩৫০গৰাকী আৰু পুৰুষ আছিল ৫৯গৰাকী। ১৮ বছৰীয়া শিল্পী আছিল ৪৯০। তাৰে মহিলা আছিল ৪১৮গৰাকী আৰু পুৰুষ আছিল ৭২গৰাকী। ১৯ বছৰৰ পৰা ৩৫ বছৰলৈকে শিল্পীৰ সংখ্যা আছিল ৬,০৭২গৰাকী। মাষ্টাৰ ট্ৰেইনাৰ আছিল ৩৬৭গৰাকী। এই গোটেই বিষয়টোৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য আগবঢ়াইছিল শুনক। এইটো তেখেতে এনেকৈ কথা ক'ব নাপায়। তাতে যিবিলাক ল'ৰা ছোৱালীয়ে নাচিছে, কোনোবা BA পাছ, কোনোবা MA পাছ, কোনোবাই বেংকত চাকৰি আছে, কোনোবাই চৰকাৰী চাকৰি কৰি আছে, কোনোবা টেটৰ শিক্ষয়িত্ৰী। তেওঁ জ্ঞান নাই কাৰণে এই কথাবোৰ কৈ থাকে। আপোনালোকে ফটোবিলাক নিজেই চাব। তাত কোনোবা মেট্ৰিক দিয়া ফুল কোমলীয়া ছোৱালী আছিল নেকি? তাত আপোনালোকে ইণ্টাৰভিউবোৰ টিভিত লৈ আছে। কোনোবাই নিজে কৈছে যে মই শিক্ষক, কোনোবাই কৈছে মই অমুক। আপোনালোকে নিজে প্ৰচাৰ কৰা বাতৰি এটা পিছত মোকে সোধে। আপোনালোকে যিমান ছোৱালী ইণ্টাৰভিউ লৈছিলে, সকলো ছোৱালীৰে বয়সটোতো আপোনালোকে নিজেই দেখিছে। সেইকাৰণে অখিল গগৈক মানুহে আজিকালি অলপ ধেমালি সুৰত কিয় লয়? মই তেওঁক সদায় কৈ আছোঁ যে আপোনাৰ কোৱালিটি আছে, মেচিয়ৰ্ড হওক। এটা হেডলাইন পাবৰ কাৰণে আৰু আপোনালোকক সন্তুষ্ট কৰিবৰ কাৰণে তেওঁ যিকোনো কথা কৈ থাকে। আৰু মই ভাবোঁ তেওঁৰ যিটো স্খলন, তাত আপোনালোকৰো এটা ডাঙৰ ভূমিকা আছে। যি টি সুধি থাকে, তেওঁ যি টি কৈ থাকে বোলে মিডিয়াই পাব্লিচিটি কৰিব। বাট অল পাব্লিচিটিজ আৰ নট গুড পাব্লিচিটি। আজি ঝুমুৰৰ এগেইনষ্টত তেওঁ কোৱাৰ লগে লগে বাগিচাৰ মানুহবিলাকে তেওঁক বেয়া পাব। এইটোতো মোৰ লাভেই হৈছে। এতিয়া কথা হ'ল, সঁচাকৈ ৬,০০০ শিক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষা নিদিলে বুলি আপুনি ভাবেনে?
বিধায়ক অখিল গগৈয়ে উত্থাপন কৰা অভিযোগ সঁচানে? আপোনাৰ মতামত আমাৰ কমেণ্ট বক্সত জনাওক।